আপোনালোকে জয় শ্ৰীৰাম জয় শ্ৰীৰাম जय श्री राम। তো হাই হেল্ল' নমস্কাৰ গাইজ মোৰ চেনেললৈ আপোনালোক আকৌ এবাৰ স্বাগতম কৰিছো আৰু আজি ফাইনেলি গৈ আছো ৰ'দৰ মাজত চিকাৰলৈ আৰু ৰ'দত জংঘলত গৈ আমি কি কৰো সকলোবোৰ দেখা পাব তো ইয়া বম মোৰ লগত চিকাৰ টান বম ক্লিং বম বছৰিকে বা তো ফাইনেলি এফালে আছে কুকুৰ এটা এফালে আছে এটা আৰু এফালে এটা আছে আৰু এই মানুহকেইটা কুকুৰ নে মানুহ ধৰিবই পৰা নাই ये बड़ी अच्छी बात कही आप নিশ্চয় মানুহে হ'ব তো বলক ভিডিঅ'টো চাই লওঁ মজা হ'বলৈ গৈ আছে তো হাই হেল্ল' নমস্কাৰ গাইজ আমি ফাইনেলি আহিছোঁ আৰু আহি অকণমান মই খোজকাঢ়ি আহিছোঁ এইফালে জংঘল আছে আৰু জংঘলত চিকাৰ কৰি আছোঁ চাওঁ কি পাওঁ কি নাপাওঁ আমি আজি ডাইনেছৰ মাৰিবলৈ আহিছোঁ कैसा लगा मेरा मजाक আৰু কেলা কৰি থাকোঁতে তহঁতি কেলাটো বেছি ডাঙৰ হৈছে যদি মোক দি দেবা কেলা यही नहीं अभी और सुनिए আৰু এইফালে পমেন আমাৰ পাতিয়া এইটো আমাৰ বীৰ মহান বীৰবল বোলে সি বীৰবল আছিল আগতে मेरे साथ अन्याय हुआ है और मैं अब किसी के साथ अन्याय नहीं होने दूंगा बस भोसड़ी का भाई रुक जा भाई रुक। তো হে গাইছ আমি বহুত দূৰ আহি পালোহি 2-3 কিলোমিটাৰ মান আৰু এই ঠাইখনৰ নাম কি আছিল আকালি এখন আকালি হয় কোনো আকাল নাই কিন্তু ইয়াত দোকান এখনো নাই পাহাৰ দেখিবলৈ পাইছে আপোনালোকে পাহাৰ আৰু এইফালে খেতি পথাৰ চ' আপোনালোকে চাই থাকক মোৰ অৱস্থা বহুত বেয়া হৈ গৈছে হালত বেয়া তো আপোনালোকে চাওক তেতিয়াই গম পাব আকাল নাই ভঁৰাল আছে সেইকাৰণে ভঁৰালৰ কাৰণে খেতি কৰিছে তো হে গাইছ পাহাৰলৈ উঠি আছো বহুত ওখ পাহাৰ হাই বাই अरे कौन भौंक रहा है ये बदतमीज शाबाश बेटा। এয়া উঠিলো বহুতখিনি উঠি গৈছো হালত বেয়া চাওক ভাই তো হে গাইজ দেখিবলৈ পাইছে আপোনালোকে কিমান পাহাৰৰ ওপৰত আছো আমি আৰু চাব পাৰে চবফালে জংঘলৰ মাজত আছো আৰু চিকাৰ কৰিবলৈ যদি আপোনালোকক পাওঁ তেনেহ'লে আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক বহুত গৰম পৰিছে গছজোপাৰ ওচৰতে অকণমান চাই লৈছোঁ চাহ লৈ লৈছোঁ অকণমান চাহত বহিছোঁ তো ভিডিঅ'টো ভাল লাগে যদি আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব দেই কষ্ট কৰিছোঁ वेल डन कौन है ये लोग कहाँ से आते हैं? মালকা চিকাৰ পালো চিকাৰ আপোনালোকক দেখা আছো চিকাৰ अभी मजा आएगा ना भिड़ो এই বন্ধুগণ এই দোস্ত ফাইনেলি এইটো গাঁতত কুকুৰ সোমাই আছে গুই খাপ ইয়াত পালো এজনী এই ইয়াৰ আপোনালোকে দেখিব পাৰে এই কুকুৰটো সোমাই আছে এইটো গাঁতত আৰু এতিয়া আপোনালোকক উলিয়াই পেলাই দেখাম বহুত মানুহে কষ্ট কৰি আছে এইটো হাই কৈ দে ইয়াত মানুহ আমাৰ আছে তো জংঘলৰ মাজত বহুত জংঘলৰ মাজত 4-5টা পাহাৰ ওপৰত বগাই আহিছো আহি এইটো আমাৰ মেইন চিকাৰী তো হে গাইছ মই ইয়াত আছো আৰু আপোনালোকে দেখিবলৈ পাই আছে আজি এই কুকুৰটোৱে হেৰি কৰি এফালে বোলে কিবা এটা একচন দেখায় Yes, তো ইয়াত দেখিবলৈ পালে আপোনালোকে আজি আম নাম উলিয়াই দেখা আছো আৰু এয়া কৰি আছে চাফা
কাষতে আছে মালটো কাষতে আছে এয়া কষ্ট কৰিছে ল'ৰাই তো এতিয়া আপোনালোকক দেখা আছো বৰব এয়া কৰি আছে এয়া আমাৰ কুকুৰৰ ট্ৰেইনিং চাওক মানুহে কৰি দিব লাগে কুকুৰে উলিয়াই দিয়ে 4-5টা কুকুৰ একেলগে সোমাই গৈছে আপোনালোকে দেখিব পাৰে কিমান ট্ৰেইনিং अरे कहना क्या चाहते हो ট্ৰেইনিং হয় ট্ৰেইনিঙৰ ওপৰত নিৰ্ভৰ কৰে এয়া চাওক কষ্ট কৰিছে বহুত কুকুৰটো সোমাই গৈছে গাঁতৰ ভিতৰত চাওক কুকুৰ চাওক আমাৰ কিমান ট্ৰেইনিং দিয়া হৈছে কুকুৰ কুকুৰৰ এটা নিয়ম আছে বস্তু পালে মানে কিবা জীৱ জন্তু পালে মানে ভৌ ভৌ নকৰে একদম গাঁতৰ সন্মুখলৈ বহি থাকিব গাঁতৰ ভিতৰত কেনেকুৱা মাল সোমাইছে চাওঁ তাৰ এইফালে জুচ ভিডিঅ'টো দিব কলা এয়া আমাৰ মিথুন চক্ৰৱৰ্তী সোমাই গৈছে ভিতৰত जय श्री राम অলপ টানি পেলাই ফেকেলে উলিয়া জয় শ্ৰীৰাম দে আগে মুখখন দেখুৱা এইডাল চা এইটো চা অজগৰ হাত